নমস্কাৰ বন্ধুসকল। তো আজি মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোকক। এয়া মই বাইকখন যি বনাইছিলোঁ BMW GS 1250, সেইখনৰে পাৰ্ট 2 হয়। তো আজি মই পাৰ্ট 2টো আপোনালোকে চাই থাকক। ভিডিঅ'টো বঢ়িয়া কৰি স্কিপ নকৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইকো কৰিব। তো প্ৰথমতে মই এনেকৈ স্প্ৰ'কেডাল কাটি লৈছোঁ বাইকখনত ডিজাইন দিবৰ কাৰণে। স্প্ৰ'কেডাল কাটি লৈছোঁ, তাৰপিছত মই স্প্ৰ'কেডালৰ সমানত কাগজো লৈছোঁ। কাগজখন মই স্প্ৰ'কেডালত মেৰিয়াই দিম। এই দেখা পাইছে আপোনালোকে যেতিয়া স্প্ৰ'কডাল মতা হয়, তো এনেকৈ মই স্প্ৰ'কডাল লগাই দিম ইয়াত। আৰু এনেকৈ এই পিচ বনাইছোঁ আৰু মই কেইপিচমান বনাই ল'ম, 3 পিচ লাগিব টোটেল। তো মই বনাই ল'ম, তেনেকৈ চাই থাকক ভিডিঅ'টো। তো এই চাওক ফ্ৰেণ্ডছ, মই এনেকৈ লগাই দিলোঁ। এই চাওক ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু নতুন ভিডিঅ' বনাইছোঁ ইউটিউবত, সেইকাৰণে বেছি দীঘল কৰি ভিডিঅ' দিব নোৱাৰোঁ আপোনালোকে। আৰু মোৰ চেনেলটো বেছি মানুহে নাচায়ো, তো আপোনালোকে ছাপোৰ্ট কৰিব। মইতো আৰু কষ্ট কৰি আছোঁ ভিডিঅ' দিবৰ কাৰণে, তো আপোনালোকে দেখা পালাক। তো মই এনেকৈ সৰুকৈ পিচ মই কাঠৰে কাটি লৈছোঁ, সেই পিচটো লগাই দিলোঁ। তো আৰু এইটো ছাইডতো মই এনেকৈ লগাই দিলোঁ, আপোনালোকে দেখা পাইছে। এইটো ছাইডতো মই এনেকৈয়ে লগাই দিছোঁ বঢ়িয়া কৰি। সেইটো যেনেকৈ ইপাকে লগাইছিলোঁ ইপাকেও পূৰা চেম টু চেম এনেকৈ লগাইছোঁ। আৰু ফ্ৰেণ্ডছ আপোনালোকে চাওক, এইটো ইঞ্জিনো বনাইছোঁ মই। ইঞ্জিনটো বনোৱা ভিডিঅ' আপোনালোকক দিয়া নহ'ল, কাৰণ চেনেলটোত মানুহে নাচায়ে, তো ভিডিঅ' দিব ইচ্ছাই নাযায়, কাৰণ ভিউজ আহিলেহে ভাল লাগে, আপোনালোকে নাচায়ে। তো প্লিজ ছাপোৰ্ট কৰিবা মোক। তো ইয়াত দেখা পাইছে আপোনালোকে, মই আগৰ ফালেও যোনটো হেডলাইট থাকিব তাৰে কাৰণে বনাই ল'লোঁ এইটো এপাৰ্টমেণ্ট। আৰু এইখন গ্লাছ হয়, অৰিজিনেল গ্লাছ নহয়, প্লাষ্টিকৰ হয়। এখন মই ইয়াত লগাই দিম বঢ়িয়া কৰি, এনেকৈ কাটি লৈছোঁ। তো নেক্সট ভিডিঅ'টো ইয়াত কালাৰ কৰিম। তো নেক্সট পাৰ্ট 3টো হ'ব কালাৰ কৰা। তো এইটো চাওক হেডলাইট বনাইছোঁ মই, এইটো হেডলাইটটো মই এনেকৈ ইয়াত লগাই দিম। তো মই আজি নলগাওঁ, ইয়াত কালাৰ কৰিব লাগিব। তো নেক্সট ভিডিঅ'টো কালাৰ কৰা হ'ব আৰু নেক্সট ভিডিঅ'টো আৰু ভাল কৰিব চেষ্টা কৰিম। তো আজিলৈকে ধন্যবাদ, জয় অসম। ছাবস্ক্ৰাইব